নমস্কাৰ মোৰ অসমবাসী ৰাইজ কি খবৰ আপোনালোকৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ ভিডিঅ' নবনোৱা আজি 2-3 দিন হ'ল ভাবিছিলোঁ সদায় ডেইলি ব্লগ দিম বুলি কিন্তু ডেইলি ব্লগ দিয়া নহয় কামৰ ব্যস্ততাৰ বাবে দিয়াই নহয় সেয়ে আজি ভিডিঅ'টো আৰম্ভ কৰিম বুলি ভাবিলোঁ আজি ভিডিঅ'টো আৰম্ভ কৰাৰ কাৰণ এটাও আছে কাৰণটো আপোনালোকক কম বাৰু লাহে ধীৰে এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ কাৰণ বুলি ক'বলৈ যাওঁতে কাৰণ এটা হ'ল মানে কি আজি দুদিন মানেই হ'ল দুই-3 দিন বেছি হ'ল চাগে মই আৰু মোৰ বাজনী মানে মোৰ হাজবেণ্ডৰ ৱাইফ হাজবেণ্ডৰ কি বুলি কয় হাজবেণ্ডৰ ভনীয়েক মোৰ বা হ'ব মই বা বুলি মাতোঁ হাজবেণ্ডৰ ভণ্টি হয় কিন্তু মই বা বুলি মাতোঁ তেওঁলোকৰ মই অলপমান বজাৰ ফালে ওলাই গৈছিলোঁ দুপৰীয়া 1:30-2টামান বজাত ওলাই গৈছিলোঁ আৰু ওলাই যোৱাৰ সময়ত আমি ৰাস্তাত দেখিলোঁ কেইজনমান মানুহ খুব দুখ লাগিছে বাও দুখ কৰিছে ময়ো দুখ কৰিছোঁ যে মানুহকেইজনে কি কৰিছে এই দুপৰীয়া ভাত খোৱা সময়ত আমিতো ভাত পানী খাই পেলাই ওলাই গৈছোঁ তো মানুহকেইজনে কি কৰিছে মুড়ি খাই আছে আৰু তাৰ লগত থকা দুটামান পোৱালীয়ে ধৰক বিস্কুট লৈ পেলাই খাই আছে এনেই ভাঙি চিঙি যোৱা বিস্কুট ধৰক সেনেকৈ খাই আছে দেখি পেলাই খুব মনটো বেয়া লাগিছে ভাবিছোঁ আমি ঘৰত ইমান ধুনীয়াকৈ খাওঁ ভাত কেতিয়াবা আমাৰ ভাত পেলনিও যায় তেনেকৈ বেলেগৰ কথা নকওঁ বাৰু মোৰতো সদায় মানে মোৰ বনোৱাৰ একেবাৰে জোখ মাখ নাই মোৰতো পেলনি যায়েই ভাত সেইকাৰণে গালিও খাওঁ মানুহজনৰ পৰা কিন্তু সেয়েহে আমি ইমান ধুনীয়াকৈ আমাৰ পোৱালিটোক আজি এইটো খাব মন গৈছে বুলি ক'লে আনি দিওঁ বা কেতিয়াবা নোৱাৰিলে 2 দিন পিছত আনি কিন্তু সেই পোৱালিকেইটাৰ মুখলৈ চাই খুব বেয়া লাগিছে যে সিহঁতে সেই দুপৰীয়া সময়ত ভৰ দুপৰীয়া যেতিয়া সুধিছোঁ ভাত খাইছানে বুলি সিহঁতে নাই খোৱা বুলিও কৈছে কিন্তু ইমান বেয়া লাগিছে যদি ঘৰত আমি কাৰণ ভাত পানী খাই পেলাই গৈছোঁ যদি আগতেই নোখোৱা হ'লে তেতিয়া হয়তো আনি পেলাই সিহঁতক খোৱালোঁ হয় যদি আমি ধৰক মই যদি দুপৰীয়া ভাতকেইটা নাখালোঁ হয় বা বনাই পেলাই থৈ গ'লোঁ হয় তেতিয়া হয়তো সিহঁতক মাতি আনি পেলাই ঘৰতে খুৱাব পাৰিলোঁ হয় কিন্তু খুব বেয়া লাগিছে ইয়াৰ আগতো মই এনেকৈ 2-3 বাৰ মই ঘৰতে আনি পেলাই খুৱাইছোঁ বাৰু কিন্তু এইবাৰ বহুত দেৰিও হৈ গ'ল টাইমটো সেইকাৰণে খোৱা নহ'লে কিন্তু সেই মনতে ভাবি আছিলোঁ যে এনেকৈ মানুহকেইজনক মাতি আনি ভাত এসাঁজ খুৱাম বুলি কিন্তু ধৰক মানুহৰ শক্তি চাইহে ভক্তি ইমানখিনি শক্তি মানে ধৰক ভাত এসাঁজ খুৱাম বুলি ভাবিছোঁ যেতিয়া সেইখিনিতো আৰু ইমান ডাঙৰ কথাও নহয় বোলো আজি সেইকাৰণে কি কৰিলোঁ মানুহজনক কৈ আছিলোঁ যে খুৱাম বুলি মানুহজনে কৈছে খুৱাব খুজিছে ভাল কথা খোৱা এনেকৈ বুলি ক'লে কিন্তু মোৰ হাতত তেনেকৈ পইচাও নাছিলে সেইকাৰণে আজি ভাবি আছোঁ যদিও খুৱাব পৰা নাছিলোঁ আজি 2-3 দিন হৈ গ'ল কিন্তু এতিয়া মই টিউশ্যন 2টামান কৰোঁ যিহেতু আজি টিউশ্যনৰ পইচাটো পালোঁ পোৱাৰ কাৰণে মানুহজনক ক'লোঁ ৰাতিপুৱাই যে যোৱা বজাৰৰ পৰা বস্তু কেইটামান আনি দিয়া সেই মানুহজনে আনি দিলে আনি দিয়াৰ পিছত আৰু কি কৰিলোঁ সেইকাৰণে মই এতিয়া বনাই মেলি ল'লোঁ আমাৰ পেকেটিং কৰি আছোঁ কাৰণ ঘৰত আনিম বুলিয়ে ভাবিছিলোঁ কিন্তু মানুহ বেছি হ'লে ধৰক মানুহজনে আনিবলৈ দিগদাৰ হ'ব কিহত লৈ আহিব সেয়েহে ভাবিছোঁ এনেকৈ পেকেটিং কৰিয়ে দি দিয়া ভাল হ'ব সেয়েহে এনেকৈ পেকেটিং কৰি দিম বুলি ভাবিছোঁ মাংস বনালোঁ মাছ বনালোঁ দালি আছে ভাজি আছে এয়া দি দিম এনেকৈ তেওঁলোকৰ যি নহওক তেওঁলোকৰ পেটটো ভৰিলেও বহুত এসাঁজ খাব পালেও তেওঁলোকৰ কাৰণে বহুত ভাল যিহেতু কণ ল'ৰা ছোৱালীও আছে তেওঁলোকৰ তেতিয়াহ'লে ভিডিঅ'টো চাই থাককচোন বাৰু ওলালোঁ মই যাবলৈ মানুহজনৰ লগত যাওঁ পটককৈ দি আহোঁগৈ